এভৰিৱান আপোনালোক সকলোকে মই অন্য এটি ভ্লগলৈ স্বাগতম জনালোঁ। এতিয়া 6টামান বাজিব হ'ল। মোৰ দৰকাৰী বস্তু কেইটামান আনিবলগীয়া আছে। মই এতিয়া অলপ ওলাই যাওঁ। গুণগুণক জেঠাইকৰ ঘৰত থৈ আহিছোঁ। এতিয়া তেন্তে মই গৈ থাকোঁ। আপোনালোকক আকৌ অলপ পাছত লগ পাই আছোঁ। এয়া মই যাবলৈ ওলালোঁ। এতিয়া তেন্তে গৈ থাকোঁ। কাইলৈ মানুহজনৰ সখীয়েকৰ ভায়েকৰ জোৰোণ আছে। তেতিয়া মোক বস্তুকেইটা দৰকাৰ হ'ব। মোকো লগ ধৰিছে মানে সেইকাৰণে আজিয়ে আনি থওঁগৈ। হাই এভৰিৱান, বজাৰৰ পৰা আহিলোঁগৈ। আহি কাপোৰ কানি সলালোঁ। এতিয়া যাওঁ গুণগুণক আনি লওঁগৈ। হাই এভৰিৱান, এতিয়া 8টা বাজি গ'ল। মই ভাত বনাই আছোঁ। গুণগুণ অথনি আবেলি নুশুলে কাৰণে তাই শুই থাকিলে। মইনো কি বনাইছোঁ ৰ'ব দেখাই আছোঁ আপোনালোকক। চিম্পুলকৈ বনাইছোঁ ৰ'ব। এইফালে বনালোঁ মচুৰ দাইল কুঁহি মাছৰ লগত কাজি নেমু চেপি, আৰু এইফালে বনালোঁ এয়া মূলায়ে আলুৱে ভাজিলোঁ আৰু চিম্পুলকৈ এয়া। এতিয়া মই ভাতকেইটা দি লওঁ। এতিয়া তেন্তে মই ভাতকেইটা বনাই লওঁ। আপোনালোকক আকৌ কাইলৈ ৰাতিপুৱা জোৰোণলৈ ওলাই মেলিহে লগ পাই আছোঁ। আমি জোৰোণত যাবলৈ ওলালোঁ। এতিয়া 9টামান বাজিলে। গুণগুণ এইজনী আহা, ক'ত যোৱা কৈ দিয়া আকৌ। অঁ কৈ দিয়া। অঁ গুণগুণ আমাক মানুহজনে থৈ আহিবগৈ। দেহা
মই খালো